90 মিটাৰৰো ওপৰত ইতিহাস গঢ়িলে নীৰজ চোপ্ৰাই। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম। আজিৰ খেল জগতৰ ডাঙৰ খবৰ। অৱশেষত দীৰ্ঘ অপেক্ষাৰ অন্ত পৰিল। ভাৰতীয় জেভলিন থ্ৰৱাৰ নীৰজ চোপ্ৰাই বিশ্ব ক্ৰীড়া ক্ষেত্ৰত এক নতুন ইতিহাসৰ সৃষ্টি কৰিলে। দোহাত অনুষ্ঠিত ডায়মণ্ড লীগ মিটত তেওঁ 90.23 মিটাৰৰ দৃষ্টিনন্দন থ্ৰৰে নিজক নতুন উচ্চতালৈ লৈ গ'ল। এই কৃতিত্বৰ সৈতে নীৰজ হৈছে প্ৰথমগৰাকী ভাৰতীয় যিয়ে জেভলিন থ্ৰত 90 মিটাৰৰ সীমা অতিক্ৰম কৰিবলৈ সক্ষম হয়। অলিম্পিক আৰু বিশ্ব চেম্পিয়নৰ তাজেৰে সুৱলিত নীৰজে বহুদিন আগতেই এই লক্ষ্যৰ কথা কৈছিল আৰু অৱশেষত এই কথা বাস্তৱ ৰূপত পেলালে। এই প্ৰতিযোগিতা আছিল তেওঁৰ নৱপ্ৰশিক্ষক বিশ্ববিখ্যাত জান জেলেজনীৰ অধীনত অনুষ্ঠিত প্ৰথমটো ইভেণ্ট। জেলেজনীৰ দিশ নিৰ্দেশনাই নীৰজ নিজৰ তৃতীয় থ্ৰতে 90 মিটাৰৰ সীমা পাৰ কৰিলে। ইয়াৰ আগত তেওঁৰ সৰ্বোচ্চ থ্ৰ আছিল 89.94 মিটাৰ, যি 2022 চনত ষ্টকহোমত কৰা হৈছিল। দোহাৰ এই ইভেণ্টত প্ৰথম থ্ৰতে 88.44 মিটাৰ নিক্ষেপ কৰি তেওঁ আৰম্ভণি কৰিছিল আৰু তৃতীয় থ্ৰতে ঐতিহাসিক ফলাফল আহিল। তেওঁৰ পিছত আছিল বিগত বৰ্ষৰ চেম্পিয়ন এণ্ডাৰছন পিটাৰ্ছ আৰু যিয়ে 85.64 মিটাৰৰ থ্ৰৰে দ্বিতীয় স্থান দখল কৰে। এই ঐতিহাসিক উত্তৰণে ভাৰতীয় ক্ৰীড়া প্ৰেমীৰ বুকু গৰ্বেৰে ফুলাই তুলিছে। নীৰজ চোপ্ৰাই পুনৰ এটা গেম চেঞ্জাৰ মুহূৰ্ত উপহাৰ দিলে দেশবাসীক। অধিক জানিবলৈ সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।